এটা মন্দিৰ, এটা দীঘলীয়া পৰিক্ৰমা আৰু সফলতাৰ এক আশা। সফলতা মানে কাৰোবাৰ বাবে টকা পইচা, কাৰোবাৰ বাবে বহু ডিগ্ৰী অৰ্জন, কাৰোবাৰ বাবে জ্ঞানৰ আয়ত্তকৰণ, কাৰোবাৰ বাবে সমাজৰ অথবা পৃথিৱীৰ উন্নতিৰ হকে কিবা এটা কৰাৰ হাবিয়াস, কাৰোবাৰ বাবে পৰিয়ালৰ প্ৰতি থকা দায়িত্ব আৰু কৰ্তব্য পালন। মুঠতে সফলতা শব্দটো কোৱাৰ লগে লগে মনলৈ জিলিকি অহা ছবিখন ব্যক্তিভেদে বেলেগ বেলেগ। কিন্তু সেই ছবিখনৰ শেষত এক মুহূৰ্তৰ বাবে হ'লেও মনলৈ অহা অনুভূতিটোৰ নাম এটাই, সেয়া হৈছে সন্তুষ্টি। সন্তুষ্টি মানুহে তেতিয়াহে পাব পাৰে যেতিয়া যিকোনো কৰ্ম কৰিলে মনৰ পৰাই কৰে আৰু তাৰ পৰা কোনো ফল আশা নকৰে, কৰ্মক জীৱনৰ এক ধৰ্ম হিচাপে গ্ৰহণ কৰে। সন্তুষ্টি মানুহে তেতিয়াহে পাব পাৰে যেতিয়া মানুহে সময়ৰ সৈতে নিজক মিলাই চলিব চেষ্টা কৰে, সময়ে দিয়া প্ৰতিটো আচৰ সকলো সময়তে গ্ৰহণ কৰিবলৈ মানসিকভাৱে প্ৰস্তুত থাকে। মানুহে নিজকে সন্তুষ্ট যেন তেতিয়াহে অনুভৱ কৰিব পাৰে যেতিয়া নিজকে সফল বুলি ভাবিব পাৰে। আৰু সফল আমি তেতিয়াহে হ'ব পাৰোঁ যেতিয়া সফলতাক আনৰ সৈতে তুলনা কৰা নহয়, কৰ্মৰ ফলেৰে জোখা নহয়। এটা কাম আৰম্ভ কৰি তাক সম্পূৰ্ণকৈ কৰি উলিয়াব পৰাটো এক সফলতাই নহয় জানো? মাত্ৰ আমি তেনে সফলতাবোৰক আওকাণ নকৰি অন্তৰেৰে গ্ৰহণ কৰিব লাগে। তেতিয়াহে নিজকে সফল যেন অনুভৱ কৰিব পাৰি আৰু জীৱনত সন্তুষ্ট হৈ জীয়াই থাকিব পাৰি। জীৱনটো এটা মন্দিৰ, সময়খিনি আমি কৰা এক পৰিক্ৰমা। প্ৰতিটো কৰ্মই সফলতা আৰু ফলবোৰ হৈছে আশা। আশা যেতিয়া ভংগ হয় মানুহ তেতিয়াই অসন্তুষ্ট হয়। গতিকে জীৱনটোক কৰ্মৰে জোখোৱা হওক, ফলেৰে নহয়। সফলতাৰে জীয়াই থাকোঁ আহক, আশা বুকুত বান্ধি।